हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल की खबर आपनलोकर आशा करूँ सकलोৱে ভালে আছে আৰু মই সফিকুল আৰু আপোনালোকে চাইছে ক্ৰেজি আছে ব্লগাৰ 02 यूट्यूब चैनলৰ এটি অন্যতম ব্লগ। তো গাইস বহুত দিন ধৰি ভিডিও দিব পৰা নাই, অলপমান সমস্যা হৈ গৈছিল, এই কাৰণে মানে অলপমান প্ৰব্লেমৰ কাৰণে ভিডিও দিব পৰা নাই। কিন্তু এতিয়াৰ পৰা আপোনালোকে সকলো সময়তে ৰেগুলাৰলি ভিডিও পাই থাকিব। মানে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে আমাৰ বৰগলিৰ ইমান বৃহত্তৰ অঞ্চলত এটা মানে ডাঙৰ ক্ৰিকেট খেলৰ মানে আয়োজন কৰা হৈছে। এইটো হ'ব 27 তাৰিখ 28 তাৰিখ আৰু 29 তাৰিখ তিনিদিনীয়াকৈ খেলখন অনুষ্ঠিত কৰিছে আমাৰ বৰগলি বিলপাৰ যিখন খেলপথাৰ আছে। এই খেলপথাৰতে বৰ্তমান মই উপস্থিত হৈছোঁ। এইখন খেলপথাৰত যিখন খেলপথাৰত হ'বলৈ গৈ আছে তিনিদিনীয়াকৈ কাৰ্যসূচীৰে যিখন ডাঙৰ এটা টুৰ্ণামেণ্ট পাতিছে বৰগলি স্পৰ্টছ ক্লাবত। আপোনালোকক মই দেখাবলৈ গৈ আছোঁ এয়া যিখন বেনাৰ আছে আপোনালোকে চাই থাকক। প্ৰয়াত শহীদুল ইছলামৰ সোঁৱৰণিত বৰগলি বিলপাৰ স্পৰ্টছ ক্লাব নাইট ক্ৰিকেট ফাৰ্ষ্ট প্ৰাইজ চেম্পিয়ন যিখন আছে এইটো 75,000 উইথ ট্ৰফি আৰু ৰানাৰ্ছ আপ যোনটো আছে ৰানাৰ টিম যোনটো হ'ব এইটো হ'ল 45,000 আৰু টোটেল টিম হ'ল 8টা আৰু আপোনালোকে জোন ফিজ কৰিবলৈ হ'লে 5,000 টকাকৈ দিব লাগিব। আৰু এইফালে যিখন মানে তিনিদিনীয়াকৈ কাৰ্যসূচীৰে যিখন খেল পাতিছে ইয়াত বহুতো চেলিব্ৰিটি ইউটিউবাৰসকল আহিব, আকৌ লগতে ফানি এণ্টাৰটেইনমেণ্ট যিসকলে ফানি মানে কৌতুক অভিনেতা সিহঁতো আহিব। এইটো হ'ল বিলপাৰ বৰগলি বিলপাৰ স্পৰ্টছ ক্লাবৰ সজনাত 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে মানে কি ক'ম মানে এই 2024 বৰ্ষৰ শেহতীয়াকৈ উপভোগ কৰিব এখন বৃহৎ আকাৰৰ খেল। তো আপোনালোকে সকলোৱে আহিব। আৰু আপোনালোকক মই ক'বলৈ গৈ আছোঁ মেন অফ দ্য টুৰ্ণামেণ্ট আছে বাইচাইকেল আৰু এভৰি ডে মেচ উইল বি ষ্টাৰ্ট 8 PM মানে গোটেই মানে তিনিদিনীয়া কাৰ্যসূচীৰে যিখন খেল পাতিছে মানে 8টা বজাৰ পৰা খেলখন আৰম্ভ হ'ব। তো আপোনালোকে সকলোৱে আহক আৰু খেল উপভোগ কৰক। আৰু টিকেটৰ মূল্য যদি চাব পাৰে চাই তেনেহ'লে VIP টিকেট হ'ল 300 টকা 3 দিনৰ বাবে। আপোনালোকে কি চেয়াৰত বহিয়ে খেল চাব পাৰিব। আৰু যদি আপোনালোকে 50 টকাকৈ টিকেট কাটে তেনেহ'লে চেয়াৰ নাপায়, মানে এনেকৈ মানে থিয় হৈ মানে খেল চাব লাগিব। আৰু আপোনালোকে যদি 300 টকাৰ টিকেট কাটে তেনেহ'লে মানে আপোনালোকে চেয়াৰত বহি খেল উপভোগ কৰিব পাৰিব। অৰ্গেনাইজড বাই আশিক, মুজাহিদ আলী, ৰাহুল, ৱাহিদুল আৰু নাজিবুৰ। এইকেইজন মানে বিশিষ্ট ব্যক্তিসকলে মানে খেলখন মানে অৰ্গেনাইজ কৰিবলৈ গৈ আছে। এট্ৰেক্টিভ প্ৰাইজ মেন অফ দ্য টুৰ্ণামেণ্ট হ'ব বাইচাইকেল। ছিজন টিকেটৰ মূল্য হ'ব 300 টকা আৰু টিকেটৰ মূল্য হ'ব মাত্ৰ 50 টকা। আৰু 8টা বজাত খেল আৰম্ভ হ'ব ডেইলি। কণ্টেক্ট নাম্বাৰ দিয়াই আছে 6002602155 আৰু 8822352113। আৰু ইয়াৰ ফিল্ডৰ কাম চলি আছে আৰু আপোনালোকে দেখাম মই ইয়াৰ ফিল্ডৰ কাম চলি আছে। এইখনেই হ'ল সেইখন ফিল্ড যিখন ফিল্ডত তিনিদিনীয়া কাৰ্যসূচীৰে যি ইমান ডাঙৰ এটা চেম্পিয়ন ৰানাৰ্ছ আপ সকলো থকা মানে এখন খেল পাতিবলৈ গৈ আছে। অৰ্গেনাইজ কৰিছে 3-4জন বিশিষ্ট ব্যক্তিয়ে। এইখন ফিল্ডতে হ'ব এই খেলখন ক্ৰিকেট টুৰ্ণামেণ্ট 27, 28 আৰু 29 তাৰিখ তিনিদিনীয়া কাৰ্যসূচী। আৰু আপোনালোকক মই দেখাম। আৰু এয়া যিখন মানে ক্ৰিজ আছে এই ক্ৰিজতে হ'ব খেলখন আৰু এয়া সকলো ধৰণৰ কাম চলি আছে ইয়াত। আপোনালোকে আহক আৰু খেল উপভোগ কৰক, এয়াই মানে ক'ব লগা। আৰু এইখন ক্ৰিজতে হ'বলৈ গৈ আছে খেল। এইটো চাওক, এইখন হ'ল ক্ৰিজ। আৰু এইফালে লিখাই আছে প্ৰয়াত শহীদুল ইছলামৰ সোঁৱৰণিত বৰগলি বিলপাৰ স্পৰ্টছ ক্লাব নাইট ক্ৰিকেট তিনিদিনীয়া কাৰ্যসূচীৰে পাতিছে। এইটো হ'ল আপোনালোকক মই লোকেশ্যনটো কৈ দি আছোঁ। বৰগলি বিলপাৰ যিখন খেলপথাৰ আছে এই খেলপথাৰতে হ'বলৈ গৈ আছে তিনিদিনীয়া কাৰ্যসূচীৰে এই ডাঙৰ এটা ক্ৰিকেট টুৰ্ণামেণ্ট। টেনিছ টুৰ্ণামেণ্ট 2024 অৰ্গেনাইজ বাই আশিক, মুজাহিদ আলী, ৰাহুল, ৱাহিদুল আৰু নাজিবুৰ। এই বিশিষ্ট ব্যক্তিসকলে এই খেলখন মানে অৰ্গেনাইজ কৰিছে। আৰু আপোনালোকে সকলোৱে আহক। আপোনালোকক এটা কথাই ক'ম, সকলোৱে আহক খেল উপভোগ কৰক। তিনিদিনীয়া কাৰ্যসূচীৰে যিখন খেল পাতিছে ময়ো থাকিম তিনিদিনতে মই থাকিম। আৰু মই ছিজন টিকেট অলৰেডি লৈ ল'লোঁ। তো 3 দিন ময়ো থাকিম, আপোনালোকেও আহিব। আৰু যদি কোনোবাই ভাবে যে খেল উপভোগ কৰিম মই বা মই খেল চাবলৈ যাম তেনেহ'লে আহক। আপোনালোকক লোকেশ্যন মই আগতেও কৈ দিছোঁ, আকৌ এবাৰ কৈ আছোঁ। বৰগলি বিলপাৰ
যিখন খেলপথাৰ আছে সকলোকে যাকে সোধে সকলোৱে কৈ দিব এইটো মানে সকলোৱে চিনি পায় এই খেলপথাৰ লগতে স্কুলো আছে আৰু এইফালে ঈদগাহ ফিল্ডো আছে ইয়াত সকলোৱে চিনি পায় মানে আপোনালোকে সকলোৱে আহক আৰু খেল উপভোগ কৰক এইখিনি মই সকলোকে মানে ক'ব লগা আছিলে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী মোৰ ভিডিঅ' চোৱাৰ কাৰণে কাষত থকা বেল আইকনটি অল নটিফিকেশ্যন কৰি ৰাখিব তো আজিৰ কাৰণে মই বিদায় লৈছোঁ তো আজিৰ কাৰণে বাই আৰু